বহুত দিনৰ মূৰত আজি ভাল কল প্ৰেংক এটা লৈ আহিলোঁ। তো বহুত দিন মই ভিডিঅ' আপলোড কৰা নাছিলোঁ, তো এতিয়া ট্ৰাই কৰিম ডেইলি মানে সপ্তাহত 2-3টা ভিডিঅ' এতিয়াৰ পৰা ডেইলি পাব। তো আজি বহুত ধুনীয়া এটা কল প্ৰেংক লৈ আহিছোঁ। তো কল প্ৰেংক কৰিছে আপোনালোকে গম পালেই থাম্বনেইলটো চাই। তো আজি কল প্ৰেংক কৰিছোঁ আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ শ্ৰী বিকাশ চেত্ৰীক। আই লাভ ট্ৰেভেল এণ্ড ফুড ইউটিউব চেনেলটোৰ নাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টোত যিমান পাৰে মৰম দিব, ছাপৰ্ট মেইন, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু পাৰ্ট 2 লাগে যদি কমেণ্ট কৰি জনাব। আৰু প্ৰেংক কলটো কৰিবৰ কাৰণে অলপ মাতটো অকণমান চেঞ্জ কৰিবৰ কাৰণে তামোল খাই ল'ম, কাৰণ মই এতিয়ালৈকে বিকাশ দাক 3-4বাৰ প্ৰেংক কৰিব ট্ৰাই কৰিলোঁ, বাট ধৰা পৰি যাওঁ। যেতিয়াও ধৰা পৰি যাওঁ, এবাৰ চান্স নেৰোঁ, কাৰণ তামোল খাই ল'ম, তামোল খাই পিনে প্ৰেংক কৰিম, মানে কথা পাতিম। তেতিয়া অলপ হ'লেও অকণ ভইচটো চেঞ্জ হ'ব ন, তো চাই থাকিব। যোগাৰ তামোল খাই প্ৰেংক কৰিম, যোগাৰ। তো বিকাশ দাহঁতৰ এতিয়া গুৱাহাটী টু লে লাডাখ ৰাইড হৈ আছে। তো তেওঁলোকৰ ৰাইডটো সফল হওক আৰু যিটো তেওঁলোকে মটিভ কৰিছে ছেভ নেচাৰ, তো সেইটো তেওঁলোকৰ মটিভটো ছাকচেছ হওক আৰু তেওঁলোকে যেনেধৰণে অসমৰ পৰা গৈছে তেনেধৰণে ঠিক তেনেধৰণে ঘূৰি আহক। তো তাৰে কামনা কৰি পিনে আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো যিমান হেল্ল' কোনে ক'লে? বিকাশ দা হয়নে? হয়। মই মানে আপোনাৰ ডাঙৰ ফেন। থেংক ইউ আপোনাৰ ভিডিঅ' চাই থাকো। ক'ৰ পৰা কৈছিলা? মই অসমৰে হয়, বৰ্তমান বাংলাদেশত আছো। বাংলাদেশত? বাংলাদেশ। আচ্ছা, এইটো নম্বৰটো বাংলাদেশত নহয় দেখোন, অসমৰে নম্বৰ। অসমৰে নম্বৰ হয়, অসমত আছিলো কিন্তু বৰ্তমান বাংলাদেশত কাম কৰি আছো। আচ্ছা, আপোনাৰ ভিডিঅ' ভাল লাগিল। আপোনাৰ ভিডিঅ' তাৰ পৰাই চাওঁ। আচ্ছা, থেংক ইউ, ভাল লাগিল দিয়া ফোন কৰিলা, থেংক ইউ দেই। কথা এটা ফোন কৰিছিলো। আচ্ছা, কি কথা বা কোৱাচোন? মই অলপমান কিবা অলপ কৰি আছিলো, মানে কাম অলপ কৰি আছিলো। মোৰ বা এজনী আছে। আচ্ছা। ত' আপোনালৈ বিয়া দিম বুলি ভাবিছিলো। কি কৈ আছা? মানে মোৰ বা স্বয়ম্বৰ পাতিছো, চ' মানে ল'ৰা মাতি আছো, চ' আপোনাকো মাতিছো। দিয়া পিছত কথা পাতিম দিয়া, মই অলপমান বিজি হৈ আছো। না আপোনাৰ লগতে বিয়া হ'ব, মানে কাটি দিছে। তেওঁ এই মুহূৰ্তত আপোনাৰ কলটো স্বীকাৰ কৰিব পৰা নাই। অনুগ্ৰহ কৰি কিছু সময়ৰ পিছত চেষ্টা কৰক। The person you are trying to reach is unable to take your call at the moment. বিকাশ দাক আকৌ ফোন লগাই আছে। বিকাশ দাই ফোনটো কাটি দিছে আৰু মাজতে দুবাৰমান কৰিলোঁ, ৰিচিভ কৰা নাই। মানে সম্ভৱ পূৰা খং কৰি আছে, কিবা এটা কৰি আছে চাগে। তো আৰু এবাৰ ফোন কৰি পিনে অলপ অকণমান ভালকৈ কথা পাতি পিনে কথাখিনি কৰি বেছি দীঘল নকৰোঁ ভিডিঅ'টো, কাৰণ খঙাই গৈছে চাগে মানুহটো। কওকচোন, নাই কিবা কাম যদি আছে তেতিয়া কওক। আপুনি কিবা কিবি কথা কৈ আছে দেখোন। আপোনাৰ কাৰণে মোৰ ভণ্টি বহুত ধুনীয়া, গম পাইছে নাই? আপুনি এবাৰ চাইটো লওক। নাই, মই এইটো ধুনীয়া বুলি কোৱা নাই, বেয়া বুলি কোৱা নাই। মানে আপুনি কিবা যদি দৰকাৰী কথা আছে তেতিয়া কওক। আপুনি ক'ত এইবিলাক ল'ৰা? মই এতিয়া বিয়া নকৰা হয়। আপুনি বিয়া পাতিব লাগিব। আপুনি ইমান হেণ্ডচাম নহয়, আপুনি বিয়া পাতিব লাগিব। আপোনাৰ কাৰণে মোৰ ভণ্টি পাগল হৈ গৈছে, গম পাইছে নাই? নাই, এতিয়া মোৰ বিয়া পতা টাইম হোৱা নাই। মই যেতিয়া বিয়া পতা টাইম হ'ম তেতিয়া মই কম দিয়ক, মই ইউটিউব চেনেলত কৈ দিম। মোৰ ভণ্টিয়ে 2বাৰমান কচু গছত ফাঁচি লৈছে আপোনাৰ কাৰণে। আমাৰ বাৰীত কচু গছ নাইকিয়া হৈ গৈছে, গম পায়? মই কচু চব চাফা কৰি দিছো। আপুনি কচু গছ দিলে ফাঁচিলো আপোনাৰ কাৰণে। আপুনি মোক বিয়া পাতিবই লাগিব। আপুনি বাংলাদেশ আহিব, কওক। আপোনাৰ ভণ্টিটোৰ নামটো কি? মোৰ ভণ্টিটোৰ নাম ৰেশমা। হয় নেকি? ৰেশমা বেগম। ৰেশমা বেগম নেকি? আপুনি কেতিয়া বিয়া পাতিব? মোৰ টাইম আছে বাৰু, বিয়া পাতিব টাইম আছে, এতিয়া হোৱা নাই টাইম। বাংলাদেশ কেতিয়া আহিব সেইটো কওক। বাংলাদেশ যাব লাগিব, ভিডিঅ' বনাব যাব লাগিব। ত' আপুনি লৈ যাব আৰু। ভিজা লাগে ন গ'লে বাংলাদেশত? আপুনি লৈ যাব একদম। আচ্ছা, ঠিক আছে দিয়ক, মই লৈ আহিম দিয়ক। ঠিক আছে। আৰু আপোনাৰ ধুনীয়া লাগে, গম পাইছে নাই? আৰু লগতে 2জনীমান ছোৱালী আৰু দি দিম। দিয়া ভাই, দিয়া। কি কৈ আছা? ছোৱালী নালাগে। বিকাশ দা মই সুৰজে কৈছোঁ, সুৰজ। আচ্ছা, কোৱা। কি প্ৰেংক কল কৰি আছিলা নেকি? তোমাকে ফোন কৰি দিছিলোঁ, এনেই ঘৰতে বহি আছিলোঁ যে তোমাকে ফোন কৰোঁচোন বুলি। আচ্ছা, মোৰ অলপমান ডাউট হৈছিল বাৰু, প্ৰেংক কলৰ নিচিনা অলপ ডাউট হৈছিল। কি কৰি আছিলানো তুমি? মই এনেই অলপমান ভিডিঅ' ব্লগ এটা বনাইছিলো, তাৰে ক্লিপবিলাক চাই আছিলো মানে। আচ্ছা।
তাকে মোৰ চেনেলত দৰ্শকসকলক কিবা এটা কৈ দিয়া দৰ্শকসকলক এই আৰু ভালকে যেন লকডাউনটো মানি চলে আৰু চেফটি হৈ থাকে আৰু মোকতো বেয়া প্ৰেংক কৰিলে আপোনালোকে কেনেকুৱা পালে জনাব বস্তুটো মই কাটি দিয়াৰ কাৰণে বেয়া নাপাব মানে মই ভাবিছিলো কোনোবা এনে ফাল্টুমি কৰি আছে নেকি সেইকাৰণে কাটি দিছিলো নাই কিয় বেয়া পাম ন মইতো মানে মোৰ লগৰ এটা নাম্বাৰৰ পৰা তোমাক কল কৰিছিলোঁ আগত তুমি মোৰ নম্বৰৰ পৰা কল কৰিলে তুমি গমেই পাই যাবা ন আচ্ছা সেইকাৰণে তোমাৰ নম্বৰটো মোৰ লগত ছেভ আছেতো আচ্ছা ভাল লাগিলে হেৰি যাব লাগিব এইফালে মই যাম ৰ'বা গ'লে কণ্টেক্ট কৰিম হা আহিবা তেনে বিকাশ দা হ'ব দিয়া ঠিক আছে দিয়া ভাল লাগিল দিয়া অ'কে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু যদি আপুনি মোৰ চেনেল নতুন তেতিয়াহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব কাষত থকা বেলকনটো প্ৰেছ কৰি দিব কাৰণ অলপ দিনৰ পিছত মোৰ চেনেলত গিফ্ট আৱে আহি আছে ত' চাই